ভৰাই দিয়াচোন, মই গাটো ধুই আহোঁ। তৰালি, মই যাওঁ দিয়া, তুমি ভালদৰে থাকিব। অফিচৰ কামখিনি শেষ প্ৰায় এমাহমান লাগিব। যাওক, গৈ পাই ফোন কৰিব। ঠিক আছে, মই আহোঁ দিয়া, মোৰ দেৰি হ'ব। মই যাওঁ দিয়া মা, তুমি তৰালিক ভালকৈ চাবা। যা বাচ্চা, ভালদৰে যাবি আৰু খোৱা লোৱাবোৰ ভালদৰে কৰিবি, বাহিৰলৈ ওলাবি। মা, তুমিও যে আৰু মই কিবা সৰু ল'ৰা নেকি? হ'ব দিয়া, মই ভালদৰে থাকিম। আহিছো তোমালোকৰ লগত এনেকৈ কথা পাতি থাকিলে মোৰ এইফালে ট্ৰেইন ফেল হ'ব। তৰালি, ভাইটিক মাতি দিয়াচোন, মই অকণমান আগবঢ়াই থৈ আহিব। দাদা বল। হেল্ল', কৰ পৰা কৈছে? খগৰাবাৰী ষ্টেচনৰ পৰা। কওকচোন। বৌ বৌ, কি হৈছে তোমাৰ? হয়, কোনে ফোন কৰিছে? হেল্ল' হেল্ল', হয়, কি দাদাৰ এক্সিডেণ্ট হৈছে? উৎপল, উৎপল, কি হৈছে তোৰ? মা, দাদাৰ আমাৰ মাজত নাই মা। উৎপল, তই এইবোৰ কি কৈছ? উৎপল, অ মা, মই যি কৈছো সঁচা কৈছো মা। দাদা মৰি থাকিল মা, দাদা মৰি মা চালো চব থাক লক্ষণী। মই নাকবি, তই আজিৰ পৰা মোক মা বুলি নামাতিবি। তই আহিয়ে এই ঘৰখনৰ মোৰ ল'ৰাটোৰ মূৰটো খালি আৰু এতিয়া তই মোক মা বুলিবলৈ আহিছ কুলক্ষণী। যা ইয়াৰ পৰা। তুমি মোক কিয় এৰি থৈ গলাও? আনৰ হাঁহিৰ পাত্ৰ কৰি তুমি মোক এৰি থৈ যাব নালাগিছিল। মই বৰ যন্ত্ৰণা পাইছো। মোক তোমাৰ ওচৰলৈ লৈ যোৱা, প্লিজ, মোক তোমাৰ ওচৰলৈ লৈ যোৱা। বৌ বৌ, তুমি কান্দিছা? কুলক্ষণীজনীক দেখিলে মোৰ মূৰটো গৰম হৈ যায়। কান্দিব আহিছে। তুমি নবৌ কিয় তেনেকৈ কৈছা? চোৱা মা, এগৰাকী স্বামীৰ মৃত্যুৰ কাৰণ কেতিয়াও তেওঁৰ পত্নী হ'ব নোৱাৰে মা। সেয়া তেওঁৰ ভাগ্যৰ লিখন। জন্ম মৃত্যু বিবাহ ইয়াত কাৰো হাত নাই মা। গতিকে মিছাতে নবৌক কিয় ইমান শাস্তি দিছা মা? তুমি এগৰাকী নাৰী মা, গতিকে নাৰী হৈ যদি নাৰীৰ কথা নুবুজা তেনেহ'লে কোনে বুজিব মা? আজি যদি দেউতাৰ মৃত্যুৰ কাৰণ তুমি বুলি কওঁ তেনেহ'লে তোমাৰ মনটো কেনেকুৱা লাগিব মা?
গতিকে মিছাতে নব ভুল নুবুজিবা মা আজি যেনেদৰে দেউতাই মোক মাত্ৰ 5 বছৰ বয়সতে এৰি থৈ গুচি গৈছিল আৰু দাদাই হয়তো সেইকেইটা দিনৰ কাৰণে আমাৰ মাজলৈ আহিছিল মা গতিকে ইয়াৰ কাৰণে কোনেও জগৰীয়া নহয় উৎপল আজিহে মই ভালকৈ বুজি পাইছো বোৱাৰী তোমাক মই আগৰ পৰা বহুত ভুল বুজি আছিলো আজিৰ পৰা তুমি মোৰ বোৱাৰী নহয় উৎপল যেনেকৈ মোৰ নিজৰ ল'ৰা ঠিক তেনেকৈ তুমিও মোৰ নিজৰ ছোৱালী মা